আবে চালা মিছাকৈ জিদত লাগি ইয়ালৈ আহিলোঁ। কিনো দৰকাৰ আছিল মিছাতে ইহঁতৰ চেলেঞ্জ একচেপ্ট কৰিবলৈ। ইমান মহৰ উৎপাত চিগাৰেট এটাকে জ্বলালোঁ। এই বুলি ভাবি চিগাৰেটটো ওঠত লগাই জ্বলাবলৈ লৈছিলহে মাত্ৰ হঠাৎ বতাহ এজাকে আহি তাৰ লাইটাৰটো নুমুৱাই দিলে। সি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ চেষ্টা কৰিলে, কিন্তু প্ৰত্যেকবাৰে সি অসফল হ'ল। সি ৰৈ থকা গছৰ ডালটো একোবত চৰ মৰাই উঠিল। সি টৰ্চটো জ্বলাই ওপৰলৈ চাই দেখিলে যে এজনী তিৰোতাক গছৰ ডালত বহি চুলি মেলি তাৰ ফালে চাই আছে। তাৰ মুখৰ পৰা এটা চিঞৰ ওলাই আহিল। হাই ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মঞ্জিত মৃন্ময় ইউটিউব চেনেললৈ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ৰিয়েল ভুটীয়া কাহিনী ভুটীয়া চেলেঞ্জ। প্ৰাঞ্জলৰ বয়স তেতিয়া 22 বছৰমান হ'ব। সেইকেইদিনতে সি নতুন পালচাৰ 125cc বাইক এখন আনিছে, গতিকে ঘৰত বহি থকাৰ প্ৰশ্নই নুঠে। সি বাইকখন লৈ ওলাই আহিল তিনিআলিৰ দিশে। মিশ্ৰাজীৰ পাণ ভাণ্ডাৰত সিহঁতৰ বাকীৰ খাতা চলে। সি চিগাৰেট এটা খাই লওঁ বুলি তাতে বাইকখন ৰখালে। সন্ধিয়া সময় হোৱা বাবে তাৰ লগৰ বিতুপন আৰু নাজিম তাত একে উদ্দেশ্যৰেই গোট খাই আছিল। নাজিমহঁতৰ গাড়ীৰ বিজনেছ, সেয়েহে আজৰি সময় পালে সি দুই এটা গাড়ীৰ ভাড়া মাৰে। কথাৰ প্ৰসংগতে সি ক'লে, জান বিতুপন, কালি বেজেলি চুকৰ গাঁৱৰ পৰা খেৰৰ ভাড়া এটা পাইছিলোঁ। পইচা ঠিকেই দিলে, কিন্তু ৰাতি গাড়ী লৈ ঘূৰি আহোঁতে মোৰ লগত যি ঘটিল, তহঁত দুটা হোৱা হ'লে পেনে চেনে মুতিলি হয়। বিতুপনে সুধিলে, কিয়? নাজিমে ইফালে ইফালে চাই লাহেকৈ ক'লে, মোক ভূতে খেদিছিল। তাৰ কথা শুনি প্ৰাঞ্জলে ক'লে, ঐ দৰপোক, কি ফটোৱা কথা কৈছ বে? ভূত ভাল সোমালি তই। ভূত প্ৰেত এইবোৰ থাকে নেকি? তই নহয় ৰাতি বিয়লি এই মাইকী কলিজাটো লৈ নোলাবি, নহ'লে কেতিয়াবা ছাঁটোকে ভূত ভাবি পেনে চেনে মুতিবি। প্ৰাঞ্জলৰ কথা শুনি নাজিমে বৰ লাজ পালে, কিয়নো তাত যথেষ্ট মানুহ আছিল। সকলোৱে হাঁহি দিলে। নাজিম প্ৰায় খঙত অগ্নিশৰ্মা হৈ ক'লে, আবে তই যে মোক কৈছ তোৰ দম আছে সেই ৰাস্তাটোত ৰাতি গৈ বহি থাকিবলৈ। তোৰ যদি হিম্মত আছে যা আজি তালৈ, ৰাস্তাৰ কাষৰ বৰপুখুৰীৰ পাৰত তই বহি থাকিবি ৰাতি 12টা বজাত, আৰু লগত GoPro কেমেৰাটো লৈ যাবলৈ নাপাহৰিবি। আমি তাৰ ফুটেজ চাম তই তাত সঁচাকৈ গৈছিলি নে নাই যোৱা। এই বুলি নাজিমে ক'লে। নাজিমৰ কথা শুনি প্ৰাঞ্জলে ক'লে, যদি গুচি যাওঁ, যদি মই তাত বহি থাকোঁ, তই মোক কি দিবি? এইবাৰ নাজিমে থতমত খালে। সি ক'লে, 1000 টকা দিম। প্ৰাঞ্জলে ক'লে, অ'কে, ওলা 1000 টকা আৰু জমা দে বিতুপনৰ হাতত। কথামতেই কাম। নাজিমে তাৰ 2খন 500 টকী নোট বিতুপনৰ হাতত দি দিলে আৰু সকলো ঘৰাঘৰি হ'ল। ৰাতি প্ৰায় 11:30মান বজাত প্ৰাঞ্জল যাব ওলাল কোঁৱৰ বৰপুখুৰীৰ পাৰলৈ। ঘৰৰ মানুহে তাক সুধিলে, কিন্তু সি কিবা বাহানা দি ওলাই গ'ল। প্ৰায় 10 মিনিটমান বাইক চলাই সি কোঁৱৰ বৰপুখুৰীৰ পাৰ পালেগৈ। ঠাইডোখৰ জয়াল বুলি সি জানে, কিন্তু বিশ্বাসহে নকৰে। সি পুখুৰীৰ পানীলৈ চালে। একেবাৰে শান্ত হৈ আছে পুখুৰীৰ পানী। দূৰত কতোবা দুটা কুকুৰে ভুক ভুকাই আছে। হঠাৎ এটা হুহুৱনি শব্দ হ'ল। প্ৰাঞ্জল চক খাই উঠিল, কিন্তু সি ভালদৰে কাণ পাতি শুনাত গম পালে যে তাৰ ফোনটোহে ভাইব্ৰেট হৈছে। সি স্ক্ৰীণলৈ চালে নাজিমৰ নাম্বাৰ। সি ৰিচিভ কৰিলে আৰু ক'লে, হেল্ল'। ইফালৰ পৰা নাজিমৰ মাত ভাঙি আহিল, প্ৰাঞ্জল ভাই গৈ পালিনে? প্ৰাঞ্জলে ক'লে, আহিলোঁ বে, তোৰ দৰে আমুকা ভয়াটোৰ নহয় নহয়। নাজিমে ক'লে, GoPro কেমেৰা লগত নিছ নহয়, ভিডিঅ' ৰেকৰ্ড কৰ, আমি ভিডিঅ' চাব লাগিব। তাৰপিছতে নাজিমে ফোনটো কাটি দিলে। এইবাৰ প্ৰাঞ্জলে তাৰ ব্লগিঙৰ বাবে অনা GoPro কেমেৰাটো অন কৰি নিজৰ বাইকৰ চকাতে আওজাই থ'লে আৰু অলপ আঁতৰত থকা গছজোপাৰ শিপাত সি বহি ল'লে। শিৱৰ পুখুৰীৰ পানীত লৈ চালে। একেবাৰে শান্ত হৈ আছে পানীখিনি। অলপমানো লৰচৰ হোৱা নাই। জোনৰ পোহৰত পদুম কেইপাহ একদম স্বৰ্গীয় অনুভূতিহে আনি দিছে। গৰম দিন যদিও এজাক মৃদু বতাহে তাৰ মন প্ৰাণ জোৰ পেলালে। সি মনতে ভাবিলে, ইনেই মানুহবিলাকে ভূত প্ৰেতক বদনাম কৰে। সি দীঘলকৈ উশাহ ল'লে। প্ৰথম এঘণ্টা তাৰ তেনেকৈয়ে পাৰ হ'ল। লাহে লাহে সি ব'ৰ হ'ব ধৰিলে। নহ'বনো কিয়, কাৰণ সি অহাৰ বাতৰি মহবিলাকে ইতিমধ্যেই পাই গৈছিল, গতিকে তাৰ শৰীৰৰ তেজ শুহি খাবলৈ সিহঁতেও হেতা ওপৰা লগালে। মহৰ কামোৰত অতিষ্ঠ হৈ সি ভাবিবলৈ ধৰিলে, আবে চালা মিছাকৈ জিদত লাগি ইয়ালৈ আহিলোঁ। কিনো দৰকাৰ আছিল মিছাতে ইহঁতৰ চেলেঞ্জ একচেপ্ট কৰিবলৈ। ইমান মহৰ উৎপাত, চিগাৰেট এটাকে জ্বলাই লওঁ। এই বুলি ভাবি চিগাৰেটটো ওঠত লগাই জ্বলাবলৈ লৈছিলহে মাত্ৰ হঠাৎ বতাহ এজাক আহি তাৰ লাইটাৰটো নুমুৱাই দিলে। সি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰলৈকে চেষ্টা কৰিলে, কিন্তু প্ৰত্যেকবাৰেই সি অসফল হ'ল। সি ৰৈ থকা গছজোপাৰ ডালটো চৰ মৰাই উঠিল। সি টৰ্চটো জ্বলাই ওপৰলৈ চাই দেখিলে যে এজনী তিৰোতা গছৰ ডালত চুলি মেলি বহি আছে আৰু তাৰ ফালে চাই আছে। তাৰ মুখৰ পৰা অট'মেটিক চিঞৰ ওলাই আহিল,
সি দৌৰি বাইকখনৰ দিশে পলাব খুজিলে, কিন্তু সিচোন দৌৰিব পৰা নাই, কিয়নো তাৰ ভৰি দুখন দাঙি নাখায়। তেনেতে গছৰ পৰা সেই বগা সাজ পিন্ধা মহিলাগৰাকী নামি আহিল মানে ওপৰৰ পৰাই জঁপিয়াই দিলে, কিন্তু তাই মাটিত নপৰি 2 ফুটমান ওপৰতে বতাহত উপঙি ৰ'ল। দৃশ্যটো দেখি প্ৰাঞ্জলৰ এনে লাগিল যেন তাৰ কলিজাটো কিহবাই মোহাৰি পেলালে। সি উশাহ লোৱাত কষ্ট পাবলৈ ধৰিলে। ইতিমধ্যে গছৰ পৰা নামি অহা মানুহগৰাকী তাৰ ফালে চাপি আহিল। সি লক্ষ্য কৰিলে মানুহগৰাকীৰ নখবোৰ জোখতকৈ বহু বেছি দীঘল আৰু সাংঘাতিক লেতেৰা। চকুজুৰি যেন জ্বলি থকা দুটা আঙঠাহে। তাৰ কাষত আহি তাই হাঁহিব ধৰিলে। হাঁহি মানে সেয়া হাঁহি নহয় যেন হেজাৰটা তৰোৱাল বতাহত ঘূৰালে যেনে শব্দ হয় তেনেধৰণৰ শব্দ হয়। প্ৰাঞ্জলৰ মাথাটো কাম নকৰা হ'ল, কিন্তু সি বেহুচ হৈ পৰা নাছিল। তালৈ চাই ভুতুনীজনীয়ে ক'লে, ঐ ল'ৰা, তই ইয়াত কিয় আহিছ? তই নাজান নেকি এইডোখৰ মোৰ জেগা? মই ইয়াত কেঁচুৱা উমলাওঁ। তই আৰু তোৰ বাইকখনৰ শব্দই মোৰ কেঁচুৱা 9টাক জগাই দিলে। সিহঁতে এতিয়া কিমান আমনি কৰিছে তই জাননে? এতিয়া তোৰ শাস্তি হ'ব। তোৰ কলিজাটো উলিয়াই মোৰ পোৱালীকেইটাক খুৱাম। এই বুলি কৈ তাইৰ নখখিনি উলিয়াই তাৰ বুকুত বহুৱাবলৈ উদ্যত হ'ল। প্ৰাঞ্জলে চকু দুটা মুদি দিলে। হঠাৎ তেনেতে তাৰ মনত পৰিল আইতাকে কোৱা কথাষাৰ, বোপা, যেতিয়াই তই জীৱনত ভূত প্ৰেত আদিৰ কবলত পৰিবি, তেতিয়াই তই চকু দুটা মুদি ভগৱান হনুমানক আৰাধনা কৰিবি। চাবি সকলো সংকট তেখেতে নাইকিয়া কৰিব। সি মনৰ ভিতৰতে হনুমান ভগৱানক ধ্যান কৰিব ধৰিলে। তেনেতে সি শুনিবলৈ পালে এজাক বান্দৰৰ চিঞৰ। সি চকু মেলি দেখে গোটেই পৰিৱেশটোচোন শান্ত হৈ আছে। মোবাইলৰ স্ক্ৰীণখন চালে তেতিয়া ৰাতিপুৱা 3টা বাজিছে। সি আগ পিছ নেভাবি মাত্ৰ দৌৰিব ধৰিলে ঘৰৰ দিশে। আৰু পিছদিনাখন ৰাতিপুৱা নাজিম আৰু বিতুপনক লগত লৈ আহি তাৰ বাইকখন সি সেই ঠাইৰ পৰা লৈ গ'ল। কিন্তু সিহঁত তিনিওটাই তাৰ পিছৰে পৰা আজিলৈকে কোঁৱৰ বৰপুখুৰীৰ ফালে ভুলতো পাক নামাৰে, লাগিলে যিয়েই নহওক। সিহঁতে পিছত যেতিয়া GoPro কেমেৰাটোৰ ফুটেজখিনি চালে, তাত এটা বস্তু দেখি সিহঁত আৰু বেছি আচৰিত হৈ পৰে। কাৰণ কেমেৰাটোৰ ফুটেজত কেৱল মাত্ৰ প্ৰাঞ্জলে ইফালৰ পৰা ইফাললৈ চটফটাই আছে, কিন্তু তাত কোনো ব্যক্তিৰ উপস্থিতি দেখিবলৈ পোৱা নগ'ল। গতিকে ভিউৱাৰ্ছ, আপোনালোকে কমেণ্ট কৰি জনাওকচোন সেয়া আচলতে কি ঘটিছিল প্ৰাঞ্জলৰ লগত।